হেল্ল'। হয় কওক। নমস্কাৰ মাধৱ ৰঞ্জন দা। হয় হয়। খবৰ ভালনে আপোনাৰ? ভালে ভালে। মই আপোনাক মই বহুত ভাল পাওঁ। আপোনাৰ গানবোৰ ডাউনলোড কৰা আছে, সদায় শুনি থাকো। ধন্যবাদ ধন্যবাদ। ক'ত ঘৰ আপোনাৰ? মোৰ ঘৰ ধেমাজি গোগামুখত। মোৰ নাম প্ৰাঞ্জল তামুলী। প্ৰাঞ্জল তামুলী ওলাইছে নাম্বাৰটো ইয়াত। আপোনাৰ লুইতৰ চাপৰিৰ গানটো মই বেছিকে শুনো। হয়নে? হয়। আপোনাৰ ঘৰত ডিব্ৰুগড় মৰাণত নহয় জানো? হয় হয়। মই বিপিন চাওদাং দাদাৰ ঘৰলে গৈছিলো বাৰু এদিন। তাৰপা আপোনাৰ ঘৰৰ তাত বুলি জনা হলে আপোনাক লগ কৰিব পাৰিলোহেঁতেন। বিপিন চাওদাঙৰ মুখে মুখে থকা ঘৰটো মোৰ অফিচ হয়। হয় নি? উম। তাৰ পৰা আমাৰ ইয়াত প্ৰগ্ৰেম এটা আছে নহয় আপোনাৰ। আছে আছে অ। আমাৰ ঘৰৰ পৰা দুখন গাঁও পাৰ হৈ বেৰভঙা বুলি কয়। আমাৰ গাঁও পাৰ হৈ যিখন গাঁৱত প্ৰগ্ৰেম হ'ব আপোনাৰ অ। তাতে মোৰ ঘৰ। তাৰ পাছত আপোনাক লগ কৰিব লাগিব। অ নিশ্চয় 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 লগ পাম, কিয় নাপাম। ফটো মাৰিব লাগিব। মই ফোন কৰিম বাৰু। ফোন কৰিবা। কমিটিৰ হাজতে থাকিম। ফটো ভালকে একপি মাৰিব লাগিব। হ'ব হ'ব হ'ব। হেল্ল' দাদা। শুনি আছো কোৱা। এদিন আপোনাৰ ঘৰলে যাম। আহিবা আহিবা, প্ৰগ্ৰেম শেষ হৈ লওক। এতিয়া নাযাওঁ। যেতিয়া আপুনি ব্যস্ত নাথাকে প্ৰগ্ৰেম শেষ হৈ লওক। আহিলেই হৈ গ'ল। তুমি গান চান লিখা নেকি? হা? গান গোৱা নেকি তুমি? গাই আছিলো আগতে। এতিয়া নহয়, 6 বছৰ হ'ল। কেনেকে গম পালে আপুনি? বিপিন দাৰ ঘৰলে আহিছিলা যেতিয়া নিশ্চয় কিবা এটা গান চানৰ লগত জড়িত মানুহ হয়। গোগামুখত থাকো মই। এই দোকান এখনত থাকো। হয় হয়। এতিয়া গোগামুখতে আছো। দিনত আজি গোগামুখ নগৰ হাইস্কুললে খগেন গগৈ ছাৰ আহিছিলে, বঁটা প্ৰদান কৰিছিলে। উম। তাৰ পাছত অভিনেত্ৰী অমিতা গগৈ বা আহিছিলে, লগ পালো বাৰু। উম। ৰাতি এতিয়া ছিংগাৰ এজন আহিব, লক্ষী চন্দ্ৰ বুলি। আমাৰ ঘৰৰ ওচৰলে আহে। লক্ষীচন্দ্ৰ দালে ফোন কৰিছিলো মই। উম। লক্ষীচন্দ্ৰ মোৰ ঘৰৰ একদম ওচৰতে হয়। লক্ষীচন্দ্ৰ দা আহিব। ঠিক আছে দিয়া, লগ পাম। মই প্ৰগ্ৰেমত গৈ আছো ভাইটি। 13 তাৰিখে আহিব আপুনি? 13 তাৰিখে যাম অ। কিমান টাইমত পাবহি আমাৰ ইয়াত? সেইটো ক'ব নোৱাৰি নহয়। 12 তাৰিখে মই প্ৰগ্ৰেম কেতিয়া শুই উঠো তাৰ পিছতহে গম পাম। লগ কৰিম দেই দাদা। লগ কৰিম দিয়া। ভাইটি মই পিছত কথা পাতিম। গাড়ী চলাই আছো, প্ৰগ্ৰেমলৈ গৈ আছো।